হেল্ল' গাইজ, মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগত। আৰু এনেকৈ দাদাহঁতৰ লগত কথা পাতি মায়ে মোক দিলে ব তুলিব আৰু মোৰ মন নবহে যিহেতু, তাৰ কাৰণে মই দোকানৰ পিনে ওলাই আহিলোঁ আৰু অলপমান বজাৰ কৰি ঘৰ আহি পালোঁ। আৰু আজি আমাৰ দাদাৰ বাৰ্থডে আছিল, সেইকাৰণে ৰাতি 12টাতে কেকটো কাটিলোঁ। ময়ে বনাইছিলোঁ কেকটো, কেনে হৈছে জনাব। দাদাৰ দুজন লগো আহিছিল। আৰু আজি হৈছে নেক্সট ডে বুলি গ'লোঁ আমি। গধূলি গৈছোঁ গাইজ, ৰাতিপুৱা যোৱা নাই, এইটো গধূলিৰ ভিডিঅ' হয় আমাৰ চমৰে সত্ৰলৈ। আৰু আপোনালোকক অলপমান দেখালোঁ আমাৰ চমৰে সত্ৰখন দেখিবলৈ কিমান ধুনীয়া, আৰু যিসকলে আহি পোৱা নাই আহিব। আৰু এইটো হৈছে আমাৰ চমৰে শিৱ মন্দিৰ। আমি গৈছিলোঁ শিৱ মন্দিৰত আৰু বহুত লেতেৰা হৈ আছে, আজিকালি গছৰ পাথৰে ঢলা হৈ আছে। মই চাফা চুফা কৰি চাকি বন্তি জ্বলালোঁ আৰু সেয়া কৰিলোঁ। আৰু ইচ্ছা দিবৰ কাৰণে বেবী বিস্কুট লৈছোঁ। আৰু বেলেগ বস্তু আনলি সৰু ছোৱালীক চাৰিবা মানা কৰিছে। আৰু এনেকৈয়ে আমাৰ ঘৰত বাইদেউহঁতে আহিছিল, আপোনালোকক দেখালোঁ। আৰু এইফালে মাংস বনাই আছে, সিহঁতৰ সৰুকৈ অলপমান খানাৰ আয়োজন কৰিছে। আৰু এনেকৈ আমি গোটেইবিলাকে ভাত খালোঁ আৰু দাদাৰ বাৰ্থডেৰ গিফ্টবিলাক চাই মেলি এতিয়া গৈ আছোঁ বুকলৈ। আজি নেক্সট ডে হয় বাৰু, বুকলৈ গৈ আছোঁ আৰু বুকৰ পৰা এতিয়া আহিব হ'ল। তো ইমানতে সমাপ্ত কৰিছোঁ, বাই বাই।